এয়া গুণগুণ আৰু বাবু আমাৰ মাহী ল'ৰা পুৰণি গোদামৰ মুখখন দেখুৱাই দিয়া ধুনীয়া ল'ৰা ভালকৈ মুখখন দেখুৱালে ভাল লাগে এতিয়া সিহঁতে অকণমান গুণগুণে খেলিবলৈও লগ সংগ নাপায় ককায়েকক লগ পায় একদম কৈছোঁ নহয় পুৰা লাগি আছে একদম এতিয়া চেছ খেলে বোলে গুণগুণ কি খেলিবা এতিয়া কাৰ লগত অঁ ঠিকে আছে এয়া খেলিবলৈ লৈছে আৰু ইয়াত চেলেঞ্জ কৰিছে সি বোলে জিকিব বোলে গুণগুণ বাবুৰ লগত একদম বিজি মোবাইলত আচলতে ল'ৰা মানুহ থকা ৰুমটো দেখুৱাবৰ কাৰণেহে মই এই ভিডিঅ' এইখন বনাইছোঁ কি কৰিলোঁ এয়া ল'ৰা মানুহ থাকিলে এনেকুৱা হয় এয়া আমাৰ গগৈ ছাৰে এতিয়া মাছ আনিলে মাছ ফ্ৰাই কৰি আছোঁ এইফালে আৰু মাছ মাহীয়ে বনাব কচু দি পেলাই এই মাছৰ পেটু আৰু এয়া কচুখিনি ৰেডি কৰি থৈছোঁ আৰু এইফালে আজি বতৰটো যিয়ে হওক আৰু খাবলৈও মন গ'ল কচু এসাঁজ ভাগিনক ক'লোঁ কচু কেইডালমানকৈ বুটলি আনা বেচেৰাই কচু কেইডালমান বুটলি আনি দিলেহি সেইকাৰণে কচু অকণ বোলো খাওঁ তথাপিতো অকণ চিন্তা কৰিছিল তেওঁ যে হয়তো বাৰিষা বতৰ কচু খজুৱাব পাৰে সেইকাৰণে মই ভাবিলোঁ নাই কচুখিনি অকণমান পানী অকণত নিমখ অকণো দি যিহেতুকে বাৰিষাৰ বতৰ কচুখিনি অকণমান সিজাই ল'লোঁ অকণমান সিজাই লৈ পেলাই পানীকণ অলপ পেলাই দিলোঁ যদিও মানুহে কয় যে যিহেতুকে সিজাই কৰি পেলাই দিলে কি যেনিবা আইৰণটো গুচি যায় মই সেইটো ভবা নাই আচলতে সেইটো নহ'ব কাৰণো এটা আছে বৰষুণ দি আছে সেইকাৰণে মানে খজুৱাই বুলি মাহীয়ে গৰম কৰি অলপ গৰম পানী বইল কৰি ল'লে আৰু এতিয়া মানে অকণমান কীট পতংগৰ অকণ হেৰিটো বেছি হয় সেইকাৰণে মই ভাবিছোঁ অকণ সিজাই পেলাই অকণ নিমখ দি সিজাই তাৰ বীজাণুটোকো নাইকিয়া কৰি ল'ম লৈ পেলাই ঠিক এনেকৈ দাইল কেইটামান আগতীয়াকৈ তিয়াই থোৱা হ'ল মচু মগু গতিকে ইয়াত দি দিম আৰু দি পেলাই অকণমান সিজাই ল'ম লৈ পেলাই পিছৰখিনি আকৌ মানে কি দিওঁ টেঙা দিওঁ আৰু মাছ দি পেলাই ঔটেঙা দিম তাৰ লগত অকণ কালাৰটো হ'বৰ কাৰণে বিলাহী কেইটামানো কাটি দিম আৰু শেষলৈকে তেতিয়া মানে আমাৰ কচু ৰেচিপিটো সম্পূৰ্ণকৈ দেখা পাব পাৰিম এতিয়া দুপৰীয়া গতিকে আমি ৰন্ধা বঢ়াত ফুল্লি বিজি হৈ আছোঁ আৰু শেষৰখিনি চাবলৈ একেবাৰেই নাপাহৰিব কচু বনাবলৈ এয়া ৰেডি কৰিছে এইফালে বিলাহী আৰু কি দিছে নহৰু পাঁচফোৰণ শুকান জলকীয়া তেলত নহৰু দিছোঁ তাৰপিছত পাঁচফোৰণটো সোনকালে দি দিলে মানে পুৰি যাব পাৰে ক'লা হৈ যাব যে সেইকাৰণে তাৰপিছতে মই শুকান জলকীয়া কেইটামান দি দিছোঁ অকণমান মানে জুতিটো অকণ সলাবৰ কাৰণে তাৰপিছতে অলপমান এয়া লৰাই দিছোঁ হয়তো এইখিনি বেছি হেৰি কৰিবলৈ দিয়া নাই মই বেছি ৰঙচুৱা হ'বলৈ বেয়া লাগিব তাৰ লগতে তাৰপিছতে মই তোমাৰ বিলাহী দি দিছোঁ বিলাহী অলপ সময় হেৰি কৰি তাৰপিছতে এইটো এতিয়া আমি ইয়াৰ পাঁচফোৰণটো এতিয়া দি দিলোঁ একো কোনো কথা নাই ইয়াৰ লগতে সৰু হৈ যাব গতিকে এইটো এতিয়া অলপমান পাঁচফোৰণ দিলে বস্তুবোৰ খাই কিবা টেঙা তৰকাৰী পাঁচফোৰণটো দিলে মানে বেছি ভাল লাগে সেইকাৰণে এতিয়া এইখিনি মই অলপ ভাজি এই বিলাহীটো অলপমান হেৰি হ'লেই ভাজি হ'লেই অকণমান বিলাহীটো যদি অকণ কমি যাব তেতিয়া মানে তাৰপিছত মই কচুখিনি ইয়াত দি দিম আৰু কচুখিনি যেতিয়া অলপ উতলিব ইয়াৰ তাৰপিছত মই অলপকৈ দুইডোখৰকৈ মাছ দি দিম আমাৰ মানুহৰ পৰিমাণটো চাই আৰু মাছটো অৱশ্যে আকৌ আপোনালোকে দি খাবও পাৰে নাখাবও পাৰে সেইটো মানে আপোনালোকৰ নিজৰ ইচ্ছামতে কথা নিজৰ জুতি আমি মানে আকৌ এনেকৈ কচু তৰকাৰী বনালে টেঙা তৰকাৰী মাছ অকণ দি খাই ভাল লাগে সেইটো প্ৰত্যেকৰ নিজৰ ইয়াৰ লগতে যদি আৰু অকণ গাজ টেঙা দিবলৈ পোৱা যায় এতিয়া বতৰৰ যেতিয়া গাজ টেঙা আমাৰ এতিয়া গাজ টেঙাটো অকণ বেয়া হৈ গৈছে সেইকাৰণে অকণ মই দিয়া নাই সেইকাৰণে বিলাহীকৈ দি দিছোঁ প্ৰয়োজন সাপেক্ষে আমি পিছত নেমু চেপিও খাব পাৰোঁ গতিকে এয়া আজি কচু তৰকাৰী এয়া জুতি ঠিক আছে কচুখিনি দিয়াৰ পিছত আকৌ দেখুৱাম হয় ইয়াত কচু তৰকাৰী হৈ আছে আৰু ইয়াত ফ্ৰাই মাছবোৰ এনেকৈ আমি দি দিছোঁ মানুহৰ হিচাপ কৰি কচু এতিয়া হ'বই আৰু অলপ উতল আহিলে নমাই থ'ম যদি নতুনকৈ কোনোবা ভিডিঅ'টো চাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা জনাব আৰু লাইক এটা দিব তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ